যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ দিয়া 2-3 দিন পিছতে আমি আমাৰ দলৰ যিটো কেণ্ডিডেট দৰং ওদালগুৰি কেণ্ডিডেট আৰু কোকৰাঝাৰৰ কেণ্ডিডেটো আমি ডিক্লেয়াৰ দিম কথাটোৱে আৰু আমি জিকাটো 100% কাটাম আজিৰ দিনত আমাৰ BPF-এ 1 নম্বৰ পজিশ্যনত আছে দুটা সমষ্টিটো আমাৰ 1 নম্বৰ পজিশ্যনত আছে কৰ্মীসকলে বহুত কষ্ট কৰি আছে আমি কৈছোঁ আমাৰ কৰ্মীসকলক কষ্ট কৰক কষ্ট কৰাৰ ফলাফল আপোনালোকে খাবলৈ পাব স্যার আজি আপনি বুথ পৰ্যায়ত মানে সভা অনুষ্ঠিত ৰাইজৰ সহাৰি কেনেকা পায় বেয়াটো নহয় মই ইয়াৰ আগত বনগাঁও ব্লক সমষ্টি হিচাপে মিটিং কৰিছিলোঁ বুথ কমিটি সকলৰ লগত খুব ভাল আজিও বৰ্তমানতো বেয়া নহয় খুব ভাল মুঠতে ভাল একটা দুটা পোলিং ষ্টেচনত অলপ কমজোৰ হৈছে আমাৰ সেইটো ভাল কৰিবৰ কাৰণে সময় আছে এতিয়াও মই সেই কথাটো কৈ দিছোঁ ৰাইজক মেছেজ মানে সেইটোৱে যে BPF দলৰ যিসকল কৰ্মকৰ্তা আছে যিসকলে কষ্ট কৰি আছে ইহঁতক আশীৰ্বাদ কৰক আমাৰ BTC-বাসী ৰাইজে নিশ্চয় আমি BTC ধ্বংস হোৱাটো আমি নিবিচাৰোঁ BTC-টো বাচাব লাগে সকলোৰে দায়িত্ব বাছ সেইটোৱে প্ৰত্যেকটো জিলাবিলাকত আমাৰ বুথ কমিটি পৰ্যায়ত যিবিলাক আমাৰ দায়িত্ব পোৱা সভাপতি সাধাৰণ সম্পাদক আৰু সদস্যসকল আছে এই সকলক আমি আজি প্ৰথম কোকৰাঝাৰ জিলাত বিশেষকৈ দতমা বকিৰাগ্ৰাম চালেকাটি বনৰগাঁও দেৱৰগাঁও এই 5টা ব্লক কমিটিত একেদিনে আমি এই কাৰ্যসূচীটো লৈছোঁ আপোনালোকে জানে প্ৰত্যেক ব্লক বুথ কমিটিবিলাকে হ'ল দলৰ একেবাৰে গ্ৰাছৰুট লেভেলৰ অন্তিম স্তৰৰ এটা কমিটি হয় আৰু বুথ কমিটিবিলাকে আমাৰ ডাইৰেক্ট ৰাইজৰ লগত একেখন ঘৰত একেখন চোতালতে থকা হয় তেখেতসকলে দলৰ ভাল বেয়াটো একেবাৰে গাঁৱত ঘৰত থাকি পেলাই ৰাইজৰ মাজত থাকি স্পষ্টভাৱে ভালকৈ বুজি পাই জানে দলৰ পৰা আমি বেছিকৈ ভোট সংগ্ৰহ কৰাৰ স্বাৰ্থতে আমাৰ কেণ্ডিডেটসকলক জিকাই দিয়াৰ এটা ৰণকৌশল হিচাপে ৰাইজৰ ভোট আমাৰ ফালে বেছিকৈ টানি আনাৰ এটা ফৰ্মুলা হিচাপে আজি আমাৰ বুথ কমিটিসমূহৰ কৰ্মী নেতা সদস্যসকলক বেছিকৈ কাম কৰাৰ যাতে মনোবল পায় শক্তি পায় এইখিনি ইন্ধনটো যোগাবৰ কাৰণে শক্তি আহৰণ কৰি ইহঁতক প্ৰদান কৰাৰ এটা উদ্দেশ্যেৰে আৰু কাম কৰাৰ এটা মনোবল সাহস আৰু উৎসাহ যোগাবৰ কাৰণে আমাৰ হাইকমাণ্ড কেন্দ্ৰীয় কমিটিৰ নেতাসকলে পোনপটীয়াকৈ বুথ কমিটিসকলৰ আমাৰ নেতাবিলাকৰ লগত মত বিনিময় কৰাৰ এটা কাৰ্যসূচী লোৱা হৈছে ইণ্টাৰেকশ্যন ছেশ্যন আৰু আমাৰ কোনটো ব্লকত কেনেকুৱা ধৰণৰ সবল দুৰ্বল আৰু ক'ত আমি বেছিকৈ জোৰ দি কাম কৰিব লাগে কোনটো সম্প্ৰদায়ে আমাক বেছিকৈ ভোট দিব কোনটো সম্প্ৰদায়ে অলপ আমাৰ পৰা আঁতৰি আছে কাৰণটো কি আৰু আমি তাত কেনেকুৱা ধৰণৰ ৰণকৌশল যুগুত কৰি কাম কৰাৰ প্ৰয়োজন আছে গোটেইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে আমি এটা ব্যৱস্থা পন্থা অৱলম্বন কৰাৰ যাতে সুবিধা হয় ইয়াৰ কাৰণে তেওঁলোকৰ পৰা আমি ৰিপৰ্টবিলাক সংগ্ৰহ কৰিম আপোনাসকলে জানে যে দলৰ মাজত প্ৰত্যেকটো আমাৰ যিবিলাক পৰ্যায় থাকে স্তৰ থাকে প্ৰত্যেকটো স্তৰে প্ৰত্যেকটো পৰ্যায়ৰ কৰ্মীসকলে সঠিকভাৱে কাম কৰিব লাগিব ৰাইজৰ লগত আপন হ'ব লাগিব ৰাইজৰ মাজত সোমাই কাম কৰিব লাগিব ৰাইজৰ সমস্যাবিলাক বুজিব পাৰিব লাগিব ৰাইজৰ অভাৱ অভিযোগ দাবী দাৱা সমস্যাবিলাকৰ প্ৰতি মনোযোগেৰে শুনি সমাধানৰ ব্যৱস্থা কৰিব লাগিব আৰু এইখিনি আমি সঠিকভাৱে উপায় উদ্ভাৱন কৰিব পাৰিম যেতিয়া আমাৰ বুথ কমিটিৰ সদস্যসকলে কেন্দ্ৰীয় কমিটিক অৱগত কৰিব ইয়াৰে ব্যৱস্থা হিচাপে আজি এই কাৰ্যসূচীটো লোৱা হৈছে মই ভাবোঁ এইটো এটা একেবাৰে শ্ৰেষ্ঠ এটা পদক্ষেপ আৰু এই পদক্ষেপৰ দ্বাৰা দি আমি আমাৰ কেণ্ডিডেটসকলক জিকাই লৈ যোৱাৰ কাৰণে যিমানখিনি এটা কাম কৰাৰ ৰণকৌশল যুগুত কৰাৰ প্ৰয়োজন আছে আমি সঠিকভাৱে সেইটো তৈয়াৰ কৰিব পাৰিম কিছু হ'ব আমি BTC বচাব লাগিব তেজৰ বিনিময়ত আমি ছেক্ৰিফাইজৰ বিনিময়ত হেজাৰ হেজাৰ আই ভনীসকলৰ মান ইজ্জত আজি ধ্বংস হৈ জেল হাজতত গৈ মাৰ খাই জীৱন দি আমি আন্দোলনৰ এই বিনিময়ত পোৱা BTCখন আজি
UPPL নেতৃত্বাধীন সন্মিলিত চৰকাৰখনে তেখেতসকলে গোটেই 6 চিজেলৰ ষ্ট্ৰাকচাৰটো গোটেই 6 চিজেলৰ পিলাৰবিলাকক ধ্বংস কৰিছে আৰু BTCখন টান কৰি পেলাই আজি অচল কৰি থৈছে। আজি BTC চৰকাৰখনে ইয়াৰ কাৰণে কাম কৰিব পৰা নাই। 16টা ডিপাৰ্টমেণ্ট BTC গভৰ্ণমেণ্টে অসম চৰকাৰক গতাই দিছে যে 16টা ডিপাৰ্টমেণ্টৰ ক্ষমতা BTCৰ হাতত এক্সক্লুচিভলি আছিলে আৰু ইয়াৰ দ্বাৰাদি BTCক অচল কৰি দিয়া হৈছে। সেইবিলাক আমি চাই আজি BTCখন যিকোনো প্ৰকাৰে ৰক্ষা কৰিব লাগিব, বচাব লাগিব। দ্বিতীয় কথা হ'ল যে BTC অঞ্চলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে যেনেকুৱা ধৰণৰ এটা ধাৰাবাহিক এটা উন্নয়নৰ ইয়াত মানে কি কয় অধ্যায় আমাৰ মাজলৈ তেখেতে আনি দিছিলে। চাৰিওপিনে যি পালে আপুনি চকু পৰাই চাব উন্নয়ন আপুনি দেখা পাইছিলে। কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰখনে এই ধৰণৰ আজি কিয় কাম কৰিব পৰা নাই ৰাইজে স্পষ্টভাৱে আজি দেখা পাই আছে। আৰু তেখেতৰ আমলত TTCত আজি ডেভেলপমেণ্টটো স্তব্ধ হৈছে, ডেভেলপমেণ্টটো একো হোৱা নাই। ৰাইজে ডেভেলপমেণ্ট বিচাৰিছে, ৰাইজৰ আশা আকাংক্ষা চাহিদা পূৰণ কৰি দিব নোৱাৰাৰ কাৰণে আজি BTCত পিছ পৰি থাকিব লগা হোৱা অৱস্থা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে আমি BPF দলৰ পৰা BTCত সকলো জাতি জনগোষ্ঠীৰ কাৰণে সকলো স্তৰতে সকলো প্ৰান্ততে উন্নয়নৰ এটা আকৌ আমাৰ মাজত আনিবৰ কাৰণে উন্নয়নৰ গতিধাৰা পুনৰ আকৌ আনি দিবৰ কাৰণে আমি কাম কৰিম। লগতে আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীবিলাকৰ সমস্যা আছে, জাতীয় সমস্যা, সামাজিক সমস্যা, ভূমিৰ সমস্যা, আমাৰ অৰ্থনৈতিক সমস্যা, বেকাৰ সমস্যা, যুৱক যুৱতীসকলৰ উচিত শিক্ষা পোৱাৰ এটা শিক্ষা অনুষ্ঠানবিলাকৰ সমস্যা, আমাৰ কৃষক বন্ধুসকলৰ খেতি বাতি কৰাৰ বেলিকাত যি ধৰণৰ সমস্যা, এইবিলাক নিৰাময়ৰ কাৰণে আমি এটা ইছ্যু লৈ পেলাই কাম কৰি যাম। শান্তি, নিৰাপত্তা, ঐক্য, সংহতি, উন্নয়ন আৰু BTC বচোৱা, এইবিলাক আমাৰ মূল মন্ত্ৰ হিচাপে আমি ইলেকশ্যনত নামি যাম। এতিয়া অপ্ৰাসংগিক হৈ গ'ল। BTC অঞ্চলবাসী ৰাইজে 10 বছৰ এইটো ভুল কৰিলে, পলিটিকেল ব্লাণ্ডাৰ এটা হৈ গ'ল যোৱা 10টা বছৰত। এৰা চৰণীয়াৰ মূল শ্লোগানটো আছিলে BTC বাতিল কৰিব, 1 নম্বৰতে তেওঁ বাতিল কৰিব নোৱাৰিলে। BTCৰ পৰা গাঁও গঠন কৰিব, এইটো এজেণ্ডা আছিলে দ্বিতীয় এজেণ্ডা, সেইটো তেখেতে নোৱাৰিলে, বিফল হৈ গ'ল। ৰাইজে ইয়াৰ হিচাপ কিতাপটো ইতিমধ্যে লৈছে, প্ৰশ্ন আকৌ তোলা হৈছে কিয় এইবিলাক সফল হ'ল। তেখেতৰ মুখত এতিয়া উত্তৰ নাই। উন্নয়নৰ নামৰ ৰাইজৰ কাৰণে ডং এটা কান্দি দিব পৰা নাই, বান এটা নিৰ্মাণো কৰি দিব পৰা নাই। এই অঞ্চলৰ ৰাইজে আমাৰ MP যি আছে এই অঞ্চলত, সেইটো আজি তেখেতসকলে মানে ধৰিবই পৰা নাই যে ইয়াত যে এটা MP আছে, MPৰ যে এটা ভূমিকা থাকে সমাজ এলেকা উন্নয়নৰ সংস্কাৰৰ কাৰণে, আজি MP আছে নে নাই ধৰিবই পৰা নাই। কাৰণ ইয়াত MPৰ একো কাৰ্যকলাপ আমি দেখা নাই, ৰাইজে একো তেখেতৰ পৰা লাভৱান হোৱা নাই। এতিয়া তেখেতে এটা মাত্ৰ 20 মন্ত্ৰ দিছিলে জাতি জনগোষ্ঠীৰ মাজত, এইটো হ'ল বিভাজনৰ 20, বড়ো অনাবড়ো, বড়ো অনাবড়ো। সেই এটা শ্লোগানটো গাই ইম'চনেলি ব্লেকমেইলিং কৰি পেলাই তেখেতে 10টা বছৰ ৰাজনীতিৰ খেতিটো কৰিলে। কিন্তু এতিয়া এই ৰাজনীতিৰ খেতিটো কৰিবৰ কাৰণে ছিজনটো নাই। বড়ো অনাবড়োৰ মাজত এতিয়া একো পাৰ্থক্য নাই। বড়ো অনাবড়ো এতিয়া দাদা ভাই, আমি একেখন মানে ঘৰৰে একেটা পৰিয়ালৰে আমি দাদা ভাই, একেজন মা বাপেকৰ আমি সন্তানৰ নিচিনা এতিয়া মিলি জুলিৰে শান্তিপূৰ্ণভাৱে উত্তৰ দক্ষিণ পশ্চিম চুকে কোণে ৰাতি দিনে আমি কৰিব পাৰা, কাম কৰিব পাৰা, খাব পাৰা, বহিব পাৰা, শুব পাৰা এটা শান্তিপূৰ্ণ পৰিৱেশ আহিছে। এতিয়া বিভাজনকাৰী ৰাজনীতি, বিভাজনকাৰী নেতা হিচাপে হিৰাচৰণীয়া ৰাইজক মানুহবিলাকে চবে বেয়া পাইছে। বাৰে বাৰে সংঘাত সৃষ্টি কৰিবৰ কাৰণে, বাৰে বাৰে বিভাজন গোটাই BTC অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত দুৰ্বলতা আনিবৰ কাৰণে, সেই সমাজখন টান কৰিবৰ কাৰণে যিটো কাম কৰিছে, সেই অন্যায়ৰ পৰা ভাৱৰ পৰা ৰাইজে আঁতৰি থাকিব। আৰু হিৰাচৰণীয়াক ইয়াৰ কাৰণে তেখেতসকলে 100 মাইল দূৰত লাট মাৰি পেলাই ইতিমধ্যে বিদায় দিছে। সি কোনো প্ৰকাৰে এইবাৰ জিকিব নোৱাৰে, সি 5 নম্বৰ 6 নম্বৰতে থাকিব লগা হ'ব। এইটো নহয়, আমাৰ তেখেতসকলক যোৱা 3টা বছৰ BTC চৰকাৰ চলোৱাতে
চিনাক্ত কৰিব পাৰিছে ৰাইজে যিটো মূলাই ডাঙৰ হ'ব 2 পাততে সেই মূলাক চিনি পায় বুলি ৰাইজে ইতিমধ্যে যোৱা 3টা বছৰ বা 4টা বছৰ UPPL বিজেপিৰ চৰকাৰ ব্ৰিটিছত যে আছিল এতিয়াও যে আছে এওঁলোকে যে একো কৰিব পৰা নাই এওঁলোকে যে একো কৰিব নোৱাৰে সেইটো স্পষ্টভাৱে বুজি পাইছে ইয়াৰ কাৰণে আজি নিৰ্বাচনত প্ৰলোভন দিয়াৰ কাৰণে ভোট আদায় কৰিবৰ কাৰণে এটা আঁচনিবিলাক ঘোষণা কৰাৰ দ্বাৰা দি ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিবলগীয়া হোৱা অৱস্থা এইটো আমি দেখা পাইছোঁ আৰু সঁচাকৈ এইটো অতিকৈ দুৰ্ভাগ্যজনক তেওঁলোকৰ অৱস্থাটো চাই মোৰ মনত এইটো মানে তেখেতসকলৰ প্ৰতি এটা ক'বলৈ গ'লে মানে মই বেয়াহে পাইছোঁ যে তেওঁলোকে যে ইমান বেয়া অৱস্থাত আহিব লগা হ'ল ৰাইজৰ মাজত এইবিলাক প্ৰলোভনৰ ভুৱা আঁচনিৰ থপলা দেখুৱাই আজি ভোটে খুজিব লগা হোৱা অৱস্থা এইটো হ'ব নালাগিছিল সেইটো হোৱাটো অতিকৈ দুখজনক বিষয় আৰু এইটো দেখা পাই মোৰ মনত মানে ইহঁতৰ প্ৰতি অলপ মানে দয়াহে আহি গ'ল।